নমস্কাৰ আজি মই এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি গ'লো ভিডিঅ'টো হৈছে স্পা কেনেকৈ ঘৰতে কৰিব পাৰি মই আপোনালোকক আজি দেখাম স্পা আপোনালোকে ঘৰতে কিদৰে সহজ পদ্ধতিৰে কৰিব পাৰিব আপোনালোকৰ চুলিখিনি বহুত বেয়া হৈছে নেকি ডেমেজ হৈছে নেকি মোৰ চুলিখিনি চাকচোন ইমান বেয়া হৈছে সেইকাৰণে আজি মিনিমাম পাৰ্লাৰত গ'লেতো আজিকালি 1000-1200 টকা লৈ লয় মই আপোনালোকক কম কিমান কম দামত আপোনালোকে কৰিব পাৰিব ভিডিঅ'টো শেষলৈ চাব আৰু এনেকুৱা যদি ভিডিঅ' পাব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটস গো আজি মই যেটো স্পা কৰিম সেইটো হৈছে লৰিয়েলৰ হেয়াৰ স্পা এইটো চাওক MRP ইয়াতে দিয়া আছে 800 টকা আপোনালোকে পাৰ্লাৰত মিনিমাম 1000-1200 টকা লয় মই আগতে কৰিছিলোঁ 800 টকা মানত 800-1000 টকা লৈ অলপ হেয়াৰ কাট কৰি দিলে সেইকাৰণে এইটো চাওক এইটো MRP আছে 800 টকা এইটো দি মিনিমাম আপোনালোকে 4-5 বাৰটো আৰামত কৰিব পাৰিব যদি লং হেয়াৰ 5 বাৰ মান কৰিব পাৰিব আৰু যদি শৰ্ট হেয়াৰ তেনেহ'লে আপোনালোকে 6-7 বাৰলৈও কৰিব পাৰিব এইটো চাওক আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু অনলাইনৰ পৰাও কৰিব পাৰিব অৰ্ডাৰ অফলাইনৰ পৰাও আনিব পাৰিব এইটো এতিয়া স্পা কৰিবৰ কাৰণে আমাক এইখিনি বস্তু প্ৰয়োজন এটা ধুনীয়াকৈ বাতি লাগিব এক পাত চামুচ ল'ব আৰু এটা চিৰাম আপোনালোকে যি চিৰাম ব্যৱহাৰ কৰে সেইটো লৈ ল'ব এয়া আপোনালোকৰ হেয়াৰ অনুযায়ী স্পাখিনি লৈ ল'ব এটা ধুনীয়া চাই বাতি ল'ব এপাত চামুচ ল'ব এটা চিৰামৰ 2 টোপমান দিব আৰু এইটোৰ আপোনালোকৰ যিমানখিনি চিকল চুলি মোৰ নিচিনা এইখিনি জাপৰা চুলি হয় তেতিয়া 2 চামুচ দিব এইটো লৈ ল'লোঁ এইটো ইয়াৰ পৰা এক চামুচ খাই দিওঁ তাৰপিছত হাৱা নাযাওঁকৈ এইটো মাৰি থৈ দিব আৰু একবাৰ লগাব পাৰিব তাৰপিছত দিব এনেকুৱা এটা ধুনীয়া মোৰ দৰে চিৰামৰ পৰা দিব 2 টোপাল বুজিতো পাইছে এতিয়া এইখিনি মিক্স কৰি থাকিব মিক্স কৰি হৈ গ'ল এয়া দেখিছেনে এয়া এতিয়া গোটেই চুলিখিনিত ভালকৈ লগাই ল'ব এফালৰ পৰা অলপ অলপকৈ চুলি উলিয়াই ল'ব লৈ কিনে অকণমানকৈ ক্ৰীম লগাই যাব আৰু গোটেই চুলিকেইডালত লগাব ভালদৰে লগাব এয়া মন কৰিব এনেদৰে মই যেনেকৈ লগাইছোঁ চেক কৰি ল'ব লৈ ভালদৰে লগাব এফালৰ পৰা ভাল হয় মই ভাল ৰিজাল্টে পাইছোঁ আকৌ মই আগতেও লগাওঁ আগে পিছে এয়া দেখা পাইছেনে লগোৱা হোৱাৰ পিছত কেনেকুৱা ধুনীয়া হৈছে এয়া চাওক তাৰপিছত মই আফটাৰ লুক বিফৰ লুক দেখাম এয়া চাওক ফাইনেল ৰিজাল্ট আফটাৰ লুক এয়া চাওক চুলিকেইডাল কিমান ধুনীয়া হৈছে এতিয়া দেখিছেনে এনেদৰে আপোনালোকেও কৰিব পাৰিব ঘৰতে নিজৰ চুলিকেইডালৰ যত্ন ল'ব পাৰিব ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই